কয়দেউ এইটো চাই দিয়কচোন কাক কয়দেউ বুলি মাতিছ আপোনাক মই ইনচাৰ্জ অ' নপতা ফুকন হা নাই এইটো চাই দিয়ক যায় চাইন এটা যা 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 যাও ৰিমোটটো মোৰ হাতত দি আপুনি ফচাবলৈ আহিছে টিভিটো পিটিকি পিটিকি ফুটালে ক'ত মই ফুটাল চেনেল চেঞ্জ কৰিছো ফুটি গৈছে মোৰ গাত কি দিওঁ যি প্ৰগ্ৰেম দি আছে এডালৰ গৰম উঠিয়ে ফুটিছে দিনটো পিটিকি থাকিলে টিভিটো নুফুটাকে থাকিব হ'ব এতিয়া আমি ভাল কৰি আনিলে এইটো হ'ল লয় 2000 টকা ছাৰে আহি গম পালে কি হ'ব উখৰাম ছাৰে গম পোৱাৰ আগতে ঠিক কৰি আনিলে হ'ল মোৰ যেনিবা আজি বেয়া দিন পইচা কেইটামান বেছিকে খৰচ হ'ব কৰিম নাই মই নোৱাৰো দেই মই নুচো দেই মই কৈছো নহয় তই কৰি আন না দিয়ক দিয়ক আপুনি আহক এইডালে শ্বৰ্ট কৰিব মই কাৰেণ্টৰ কাম নোৱাৰো দেই ভালকে সময়মতে ৰিচাৰ্জ এটা নকৰিব ফুটিবই হেই নাচাওঁ দেই মই ইনচাৰ্জ হোৱাত কিন্তু টেকনিকেল প্ৰব্লেম আছে কৰিব ভালকে খোল অ' ছাৰ আপুনি আজি 2 গিলাচ পানী খালি যে তাতো কিবা বেয়া বেয়া লাগি আছে অ' মোৰ আৰু সেইটো ৰুমৰ পৰা ইয়াতে গুচি আহিলে যে সেইটো ৰুম আমাৰ কাৰণে নহয় কিবা গুলুপা মাৰি ধৰে বতাহ নোসোমাই ভালে হ'ল দিয়ক আপুনি ইয়াতে বহক মই ছাৰৰ ৰুমটো অলপ চাফা কৰোঁ নালাগে ছাৰৰ মন নোসোমাবি বস্তু ইফাল সিফাল হ'লে ছাৰে বেয়া পাব ইফাল সিফাল নকৰোঁ নহয় চাফাহে কৰিম নোসোমাবি তই পেপাৰখনত ৰাখি ফলটোকে চাচোন মোৰ চাকৰি যোৱাই আছে নে গালি খুৱাই আছে কিয় আপুনি তাৰমানে কিবা কৰিলে কি কৰা দেখিছো নহয় ফটো নললো যে সেইকাৰণে আজি মোৰ চব বেয়া দিন তই তাত মোৰ চকুৰ সন্মুখত বহি থাকচোন যা ঠিক আছে আপুনি ইয়াতে বহক মই তাত বহি আছোঁ যা সেইটো ভাল নোহোৱালৈকে মোৰ গাও ভাল নহয় যা আৰে টিভিটো ইয়াৰ পৰা কি হ'ল অ' ছাৰ ইয়াৰ পৰা টিভিটো কি হ'ল মইহে আপোনাক সুধিম বুলি ভাবিছিলোঁ মইতো সুধিম বুলি ভাবিছিলো ইয়াৰ পৰা টিভিটো কি হ'ল মই নাজানো নহয় তই নেজানিলে কোনে জানে আপুনি অথনি টিভি চাই আছিল ইয়াৰ পৰা আৰে মইতো সোমাই আহোঁতে এতিয়া তোকহে পালোহি আৰে আপুনিতো চাই আছিল তাৰমানে কি মই চুৰ কৰিছো নহয়। মই চুৰ হা তই কাক বেচিলি মই বেচা নাই ছাৰ হৰ মোহন কাক মাত নাই ছাৰ আৰে তোৰ পইচা নাই মোক নুখুজিলি কিয় তই থানাৰ বস্তু কিয় হাত দিলি তোক মই বাৰে বাৰে কৈছো নে নাই যে তই নোসোমাবি ৰুমটোত অ' ছাৰ ছাৰক ফোন নকৰিবচোন মই চুৰ আৰে কৰা তই নাই নহয় নকৰিলে কোনে কৰিব অ' ছাৰ মই চুৰ কৰা নাই তেতিয়াহ'লে টিভি মিডিয়াত উলিয়া টিভিটো কোনে নিলে মোকহে ফচালে অ' ছাৰ আপুনি মোক যেনেকৈ চুৰ সজাইছে নহয় মোৰ ভয় লাগি গৈছে মই কম ভয় খালো টিভিটো নথকা দেখি তই যিহে এক্সপ্ৰেছন দিলি সেইকাৰণে দৌৰি সোমাই আহিছো এতিয়া যদি ছাৰ আহি পেলাই দেখা নাপায় তেতিয়া কি ক'ব জানো আৰু মোক কিবা বেয়া এদিন হ'বলা চাচোন আসন ভাগ পাতি লৈছিলোহে টিভিটো থপকে ফুটি গ'ল এতিয়া টিভিটো ভাল হ'ব নে নাই নহ'লে দুইটাৰ পৰা পইচা তুলি এটা কিনিব লাগিব আৰু মই কিয় পইচা দিম ৰুমটোৰ দায়িত্বত দেখোন তয়ো আছিলি মই চাইছিলোহে আপোনাৰ কথা ধৰবা নোৱাৰি দে ভালে না বেয়াই মোৰ দেখোন ভাল ভালেই লাগে ইহ অ কি হ'ল ইমান চিঞৰি বাখৰি আহিছা বৰ ডাঙৰ ঘটনা এটা হ'ল কি হ'ল মানে দূৰদৰ্শন যন্ত্ৰটো নাইকিয়া হ'ল অ দূৰদৰ্শন এটি যন্ত্ৰ এমাহ আগতে গ'ল চিনেমাখন আজি কি হ'ল নহয় মানে এই ৰচোন মানে ঘৰৰ টিভিটো নাই কি তোৰে নিলে চেছ দুইফালে বৰবাদ সঁচা আজি মোৰ বেয়া দিন দেই কেনেকে নিবলৈ পালে দাঙি নিলে চাগে পৰা দিন দুপৰতে মানুহ থাকোতে চোৰে টিভি দাঙি নিলে কি কথা কোৱা হে কোন আহিছিল তেনেকুৱা সন্দেহযুক্ত কোনোবা আহিছিল নেকি তই গৈছিলি এই নেকি কি যে কথাবিলাক কয় নহয় ভিক্ষাৰী এজন আহিছিলে ভিক্ষাৰী ভিতৰ কেনেকে সোমাবলৈ পালে ভাত খাবলৈ মাতিছিলো আমাকে যদি ভাত খাব মাতিলে হ'ল যাই পাইছিলি হা ফুলৰ মাত শুনি শুনি ডাঙৰ হোৱা তই মোৰ ঘৰত কি দিয়া নাই চেছ কৰিলি নে শনি খেদিবলৈ ভিক্ষাৰীক ভাত খুৱাবলৈ মাতে মইনো কি জানো এতিয়া কি যে চুৰ আছিলে কিয় এবাৰ গহনা খোপা লৈ যোৱা নাছিল গালে চেতনা আহিব হোৱাই নাই অজোৱাই এই ৰচোন আচলতে ভণ্টিৰ গাত একো দুখ নাই ভণ্টিয়ে ঘৰখনৰ গৃহমংগলৰ কাৰণেহে এনেকুৱা কাম কৰিছিল কিন্তু আজি মই উপলব্ধি কৰিছো যে মানুহৰ মুখাভাৱ চাই মানুহৰ প্ৰকৃতি নিৰ্ণয় কৰাটো যথেষ্ট কঠিন ৰাইট
যিটো মই আপোনাৰ মুখখন চাই ভুল কৰিলোঁ। ক কেকেটা এই ইণ্টাৰেষ্টিং ঘটনা। মোৰ আৰু ইণ্টাৰেষ্টিং। থানাৰ দায়িত্ব লৈ আজি মোৰ দিনটো বৰবাদ। ঘৰৰ টিভিটো চোৰে লৈ গুচি গ'ল নহয়। আৰে কয়দত টিভি আৰু চুৰ ৰাইজৰ সহযোগত মোৰ কব্জাত নিজৰ বুলি। কি? আৰে টিভি চুৰ ধৰিলো, আপুনি আহি যাওক না। দে এই ৰ'ব এই কমল, বল টিভি পালে। আমিও যাওঁ। একদম ঘৰলৈ যোৱা। বল। দাদা মোবাইলটো দেচোন, মোবাইলটো দে, ৰাকেশক ফোন এটা কৰ দে। নেদেখাজনৰ মহিমা আৰু হে প্ৰভু, দূৰদৰ্শনটো যে আকৌ যে ঘূৰাই দিলা আৰু আমাক ন ভণ্টি। এটা সময় আছিল, এফালে আৰ্মি প্লেটন, এফালে আৰ্মি প্লাটুন আৰু এফালে অকলে মই জংঘলত সোমাই কিমান সন্ত্ৰাসবাদী লঘু আহাৰ বিতৰণ কৰিছিলো। সাধুবোৰ পিছত শুনাব, আগতে কেছটো চিজিল কৰক। এইটো সাধু কৈছো। তেতিয়া মই ডিএছপি ছাৰক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলো যে ছাৰ আমি যিবিলাক ভয়ানক অপাৰেশ্যন কৰো সেইবিলাকৰ ৰেকৰ্ডিং ৰাখক। এটলিষ্ট আমাৰ জুনিয়ৰখিনিয়ে সেইখিনি চাই ইনস্পিৰেশ্যন পাব। ইনস্পিৰেশ্যন হোৱাট ইজ ইংলিছ? I just সুধিছো what is English? What is language of English? English is company coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man know it very well that you can be not allowed, but you should not agree with India.